নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমি আপোনালোকক আমাৰ ইউটিউব চেনেল সোণোৱালী অসমলৈ। আজি আমি গোটেই আমাৰ সকলোবিলাক ওলাইছো, হাওদা ওলাইছে। আজি ভাওনা আছে যোৰহাটত। যোৰহাট এই নিকিংগ মুৰাৰী কম্পিটিশ্যন হৈ আছে, বৃন্দাবন নাট্য আয়োজন কৰা। আমাৰ এয়া বেটেলিয়ান এজন, তেওঁ আমাৰ বৰ্তমান সৈনিক, ভাওনা চাম বুলি আহিছে, ছুটীত আহিলে। বাকী বলক, চেঙেলীয়াদিত ভাওনা আছে, যোৰহাট চেঙেলীয়াদিত। তাত কৰিমগৈ, হিৰণ্যাক্ষ চৰিত্ৰটিত অভিনয় কৰিম বিষ্ণুপ্ৰিয়া সাংস্কৃতিক গোষ্ঠী দুলীয়াজানৰ হৈ। তাকে তাত ভিডিঅ' দেখুৱাম, এটা ধোঁৱাধাৰ ব্লগ হ'ব আপোনালোকৰ বাবে। মজা আছে, চাই থাকিব। আমাৰ মেনেজাৰ আহিছে, আপোনালোকে গম পায় মেনেজাৰ বিষয়ে। মেনেজাৰ স্পেচিয়েল গাড়ীত আমি তেওঁক যাব। বাকী টেনচন নল'ব, দেখুৱাই থাকিম। মজা আছে, এনজয় কৰিব। বাকী টাফা ভিডিঅ' হ'ব, চাই থাকিব। এখন এয়া আজি বকুলদা ইন্দ্ৰভাৱত। এই সদায় কৰি থকা নিসিংহ যাত্ৰা ভাওনা বাকী ইন্দ্ৰচৰিত্ৰটো কৰিবলৈ প্ৰতিযোগিতালৈ আগবাঢ়িছে। কিন্তু যিভাগ পাণ্ডুলিপি বিভাগত আমাৰ বৰ্তমানে মানে আমাৰ কৰি থকাখনতকৈ অলপ পৰিৱৰ্তন হৈছে। বচনৰ যিটো গাঁথনিটো পৰিৱৰ্তন হৈছে, সেয়েহে অকণমান চিন্তাম্বিত হৈ আছোঁ। আৰু যি কি নহওক, প্ৰভু ভগৱন্তৰ কৃপা কৰক, সকলোৱে আশীৰ্বাদ কৰিব আমাক। আমাৰ ইতিমধ্যে ভাইটিয়ে আজি হিৰণ্যাক্ষ কৰিব, গম পাইছে চাগে। আপোনালোকক সকলোকে আজি যিসকলে তাতে আছে আমাক আশীৰ্বাদ কৰিব, নথকাখিনিও আমাক সকলোৱে আশীৰ্বাদ কৰিব। ধন্যবাদ। বাকী আমাৰ মেনেজাৰ এখন গাড়ীত উঠিলে, স্পেচিয়েল গাড়ীত। তেওঁ মেনেজাৰ বাকী আমি লগ পামেই তাত গৈ। আমি ইয়াতে সকলোৱে এতিয়া আমি কি চাহ খাই লৈছো। সেইদিনাখন আপোনালোকে আমাৰ সেইদিনাখন মেনেজাৰ 500 টকীয়া চাহ খালে, আজি চাহ খাবলৈ নমায়ে নাই। বাকী সকলোৱে ওলাইছে, এইটো দিবাকৰ একদম বিহুমহীয়া বতৰ পুৰা। বাকী বলক তেনেহ'লে এনজয় কৰিব। এয়া বৰ্তমান আহি আছো এই গাঁৱলীয়া ৰাস্তাৰ মাজে মাজে, বহুত দূৰত হৈছে। এয়া পথাৰ, বৰষুণ দিলে পানী একদম চপচপীয়া হৈ আছে। বাকী আমাৰ এয়া সৈনিক আৰু আমাৰ জিকা ভাই বহি আছে। এয়া আমাৰ বাবুদিদা, এয়া হাওদাই ডিঙি মেলি গাড়ী চলাই আছে। এয়া বৰ্তমান দ্ৰুতগতিত গৈ আছো। গানটো অকমান ভাইটি একদম পুৰা উৎফুল্লিত হৈ গৈছে, গৈ আছো পুৰা। এয়া বৰ্তমান ভাওনা কৰা স্থলী পাইছোহি আমি, সদৌতি আহি পাইছোহি। আৰু বহুতখন দূৰ আহিব লগা হ'ল। গুগল মেপক ধন্যবাদ জনাইছো। আজি সেই ছোৱালীজনী নথকাহেঁতেন আমি ভাওনা ইয়াত পাবহি নোৱাৰিলোহেঁতেন। সেই কৈ থকা ভণ্টিজনীক ধন্যবাদ জনাইছো। সেয়া এতিয়া কৈ আছে। বাৰু টেনচন নল'ব, দেখুৱাই থাকিম ভাওনা ভিডিঅ'। এয়া আমাৰ মহাকাল, এইজন আমাৰ বিষ্ণু। দুইজন কবই পৰা নাই, দেখিছে ৰুটি যাই 4টা দিছো আৰু ঢেৰ খাব নোৱাৰে। মই নাই অকল এটা খালো। খাই আছে 4টা খালো আৰু কিনো, আমি বেছি নাখাওঁ ন। এওঁ 7টা এওঁ কেলে নাজানো, এওঁ কেলে নাজানো, এওঁ অযোগ্যকে খাই চব বস্তু কেলে বৰ্তমান সকলোৱে খাই মেলি ললো। এতিয়া সকলোৱে সদাদা আজি লক্ষ্মী কৰিব, সদাদাই কৰিব। আমাৰ এইফালে মিথিলো আছে, পুত্ৰ জানে এয়া বৰ্তমান আমি পাইছোহি গোৱালগাঁও বৰনামঘৰতে। আজি শেষৰখন ভাওনা অনুষ্ঠিত হ'ব। বৃন্দাবন নাট্য গোষ্ঠীয়ে আয়োজন কৰা নিসিংহ অৱতাৰ একক ভাওনা। ইয়াতে সকলোটি ৰৈ আছে, তাকে সোমাই যাওঁ। বৰ ধুনীয়াকে সুন্দৰকে আয়োজন কৰিছে। কৃষ্ণ এই ভাগ নামঘৰতে অনুষ্ঠিত হ'ব। এয়া একদম দা চা লৈ পুৰা ৰেডি। হাতত বিনো আনিছে, ধনু আনিছে, কি লয় নাজানো। এই ভাগ নামঘৰতে হ'ব আজি ভাওনা।
ৰাংগাৰাক লগ পাইছো দেই ৰাইজে আৰু ভাওনা আৰম্ভ হ'ব অকণমান টাইম আছে আৰু ভাইটি বগা চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰাম আইডি যদি আছে তলত দি দিবা ফ'ল' কৰি দিব বাকী ৰাংগাৰা ভিডিঅ' চাই থাকোঁ মোৰ চেনেল হেৰি কৰি দিবা সকলোৱে চাই থাকিব শ্বেয়াৰ কৰি দিবা এয়া ভাইটিটো আহিলে আজি ভাইটি কি লৈছে কৈ দিয়া অনুল্লাল লৈছে ওলাই আছে ৰাইজ একদম পুৰা পেইণ্ট কৰি থকা হৈছে বিষ্ণু পেইণ্ট কৰি আছে এটা উখল মাখল পৰিৱেশ পুৰা সুন্দৰকে চবফালে চাকি জ্বলিছে আজি ৰন্তু ককাইদেউ ড্ৰেছ পেইণ্ট লাগি সিহঁতে যাই আছে এইফালে মহাকাল আজি আমাৰ গায়ন বায়নৰ পাৰ্টি দুহাৰ দিবাকৰ সকলো ওলাইছে আৰু পাংকু এবাৰ চাই দিয়া আজি মুখ্য বায়ন বহি আছো মেনেজাৰ আজি ফুল ফৰ্মত আছে দেই গৰা চৰা লৈ নামাৰিবা আকৌ মাৰি চাৰিহিত কলিকেইটা ওলাইছে আমাৰ ইয়াত পেইণ্ট কৰিছে চাই দিয়ক তাতে কৰি আছে দিবাজক দেখুৱাই দিয়া মাৰি আছে ৰেডি হৈছে আশীৰ্বাদ কৰিব যাতে ভালদৰে কৰিব পাৰোঁ জয় নহয় জানো বিজয় নমস্কাৰ আপোনালোকৰ আশীৰ্বাদ লৈ আমি বিষ্ণু কথাই দে বিষ্ণু ৰেডি হৈ গ'ল নামটো কি আছিলে চন্দন দত্ত চন্দন দত্ত বিষ্ণু কি হৈছে পুৰা খাই এটা দি দিয়ক তোমাৰ নামটো কি কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী অনুৰাগ দত্ত মই হয় নি ভালকে কৰিবা দেই বৰ্তমান প্ৰিণ্ট কৰি ৰেডি হৈছো দেই আমাৰ এইফালে মেনেজাৰ পুৰা একদম ৰৈ আছে পুৰা মানুহ হৈ আছে ঠিক আছে নাপাওঁ নহয় কোৱা আকৌ নাপাওঁ নহয় কোৱা আকৌ ব্যস্ত হৈ আছে মেকআপ মহাকাল ৰেডি বৰ্তমান ৰেডি হৈছো ওলাবলৈ কেনেকুৱা লাগিছে জনাব আজি মেকআপটো জেং কৰিছেনে ভাইটি আজি লগাই আছে চাউণ্ড উত্তম দা মজা সকলো ওলাইছে ওলোৱা ভিডিঅ' দিম আপোনালোকে চাব মজা আছে এনজয় কৰিব
অহংকারী স্বার্থপর দেবতা আমাদের বলি ক্ষীণ বলি নিজ বলি চিরকাল নকল যদি তার যোগ্য প্রতিকার রব জানু পুনর গৌরব রব জানু দৈত্য মাতা চিরপূজ্য দিদির সম্মান নালাগে মুখর বাণী বিশ্বাসদ্রোহী বেদদ্রোহী দেশের সন্তান আনুবই হালদার কিবা দরে পুত্ররা ধৈর্য দিয়ে মতিতা মতিতা মতিতার আল সন্ধিয়া হৰাৰা ওলাইছে দেই দিদি এয়া ইন্দোৰ একদম অৱস্থা দুৰৱস্থা বেছি আছে গৰমত আমি থকা বেছি থকা হৈছে এয়া দেৱেন্দ্ৰ বেছি হৈছে এয়া সকলো হৈ আছে এইফালে কিবা এটা কৈ দিয়ক আমাৰ এইজন এয়া আমাৰো এটা শেষ কৰি বহি আছো ৰাইজে চাই দিছে একো নাযায় ভাল নাই মানে কোৱাত কৰিলো একদম বেলেগ কষ্ট হ'ল আমাৰ এই ভাইও চাইছে আজি মজা আমাৰ মেনেজাৰ গৈ পেলাই চাই আছে বাহিৰত কিন্তু এয়া মেনেজাৰ মহাকাল পৰা হিট পাইছে মেনেজাৰ মুখত আজি মিঠা মামাই লক্ষ্মী এই ভাইটিকেইটাই বৰলাটা লগৰীয়া লৈছে দেই আমাৰ দানৱ ককাইদেউ দুইজন ওলাইছে দেই ভয়ংকৰ ৰাম ৰাম কি ৰূপ আৰু চন্দ্ৰমণি দা দেই পুৰা চালিয়াকে কৰি আছে দেই মজা আৰু এটা চিন আছে আৰু শেষ হ'ব ভাল ৰাইজ বহুত কৃষ্ণ কেনেকুৱা চবৰে ভালনে চিনি পাইছা নে নাজানো আমি অসমীয়া সত্তাধিকাৰ দেই আমি অসমীয়া সত্তাধিকাৰ চাব সকলোৱে আৰু এই ভাওনা দেখাব চাগে কেনেকুৱা লাগিলে ক'ব ইয়াৰ চেনেলত মোৰ চাগে মই প্ৰথম ওলাইছো চাগে ইয়াৰ লগত প্ৰথম কৰিছো মই ভাল লাগিলে যথেষ্ট সুন্দৰ এজন অভিনেতা মজা কৰি আছে নহ'লে মজা কি চাই থাকিব এনজয় কৰি থাকিব ভিডিঅ' পাই থাকিব মজা আছে একদম শেষলৈকে চাই থাকিব ফুল এনজয় ভাওনা কেনেকুৱা পাই হেৰি কৰি দিয়া মজা হৈছে বিদা কৰ এইটো বিদা কৰ তুমি মেনেজাক চলাই মাহেকত দুবাৰ তুমি মেনেজাক তুমি দৰমহা লাগে মোক কমপ্লেইন তুমি কেলে নাই তুমি দৰমহা মোক কালি ৰাতি ফোন কৰিছে বিশেষকে মেনেজাক দৰমহা ৰাইজসকল মোৰ দুৰ্গতি কেনেকুৱা কৰিছে
ক'ব দেখি বাকী আজি দিব্ৰাজ ভাই জাৰিছে দেই কৈছো ধুনীয়া হৈছে আমাৰ এয়া বাবুদা সাউদা দুইজন মিতিৰ খাই পৰিছে ইয়াত ভাওনা চাবলৈ আহি ভাল লাগিছে দিয়া ধন্যবাদ আমাৰ প্ৰদীপ দা ভাগৰ সমীপতে প্ৰদীপ দাটো আশা কৰি দিয়ক সকলোকে শুভেচ্ছা থাকিল এই ভাইটিহঁতৰ লগত দুবছৰমান একদম ভাগৰি অৱস্থা নাই একদম কামৰ পৰাই বাঢ়ি বাঢ়ি আহিছে একদম ভাগৰি অৱস্থা নাই কি কৰিলো ভগৱান মই মেইন মানুহটোকে উলিয়াই দিয়া নাই কলাকাৰজী ভাগৰি গৈছো আজি মুখ্য বায়ন ভাল লাগিলে বহুত দিনত লগ পালো বৰ্তমান এদায় হৈছে আৰু দেই একদম কোলা কোলা লাগিছে বগা ল'ৰাকেইটা শেষ হ'ল আৰু দেই ৰাইজ শেষ হৈছে ভগৱানে কি কয় আৰু এতিয়া তাকে চব ভগৱানৰ ওপৰত বাকী আমিও যাবলৈ ওলাইছো এতিয়া বৰ্তমান আমাৰ সোণোৱালী অসম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব চবে কৰি দিব ভাল লাগে ন তেনেকে বাকী চাই থাকিব একদম মজা আছে ভিডিঅ' পাই থাকিব জেং জেং একদম হেভি বাকী ভাওনা খতম কৰি খানা চানা খাই এতিয়া আহি আছো ঘৰলে এয়া পাছৰ কেইজন আমাৰ গোটেইকেইজন নিদ্ৰা দেৱী কোলাত যোৱা নাই বাৰু এতিয়ালৈকে যাব আৰু অলপ দেৰি পিছতে এজন গৈছে কিয় লাহেকে ভস্মাসুৰ গৈছে কি এয়া আহি আছে হাওদাসুৰ বাকী ভিডিঅ' কেনেকুৱা পালে জনাব কেনেকুৱা পালে চাই বাকী চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব ধাৰাধাৰ কৰি থাকিব আপোনালোকে মৰম দিছে ভাল লাগিছে ভিউজবোৰ আহিছে বাকী চেনেলটো ছাবস্ক্ৰাইব কৰক বিহুৰ শুভেচ্ছাটো আপোনালোকক শেহতীয়াকৈ দিছো লগত মানে শেহতীয়াকৈ দিছো ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে হিয়া ভৰা দিছো যাচিছো নহয় মানে ব্লগটো মই খতম কৰোঁতে দিছো মানে প্ৰথমতে মই ক'বলৈ নাপালো মানে ভাওনা প্ৰেচাৰটো পৰি থকাৰ কাৰণে বাকী আপোনালোকে লৈ ল'ব আৰু মই শুভেচ্ছাটো দি দিছো জাৰি দিছো লৈ ল'ব কোনে কোনে কিমান লয় বাকী নষ্ট নকৰিব বহুত একদম ভালকে দিছো ইয়াৰ কোণৰ পৰা দিছো বাকী ধেমালি ধুমলা আপোনালোকৰ লগতে কৰি থাকিম বাকী এনজয় কৰি থাকিব মজা